এতিয়া মই বনাবলৈ লৈছোঁ পনীৰ এপোৱা পনীৰ আছে আৰু পনীৰ কেনেকৈ বনাব থাকিম। এতিয়া কোমোৰা এফালে কাটি আছোঁ, মানে কোমোৰা আৰু ব্ৰইলাৰ মাংসৰ লগত বনাম। আপোনালোকে খাই নে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, খাই বহুত এয়া কাটি লৈছোঁ মই, লগতে এয়া পিঁয়াজো কাটি লৈছোঁ। এইখিনি এতিয়া মই মাংসৰ লগত বনাম। পিঁয়াজখিনি প্ৰথমে মিক্সিত পিচি ল'ম, তাৰপিছত দেখুৱাই আছোঁ। এইফালে কেৰাহী এখন পাতি দিছোঁ, এতিয়া মাংসখিনি বনাই ল'ম। অকণমান সিজি থাকোঁতে ইয়াত দিছোঁ মই অকণমান ধনিয়া মছলা, ধনিয়া গুড়ি, আৰু ইয়াত আছে মোৰ এতিয়া জিৰা গুড়ি, ইয়াত দি দিছে কোমোৰা আৰু আলু। এতিয়া মই এই পনীৰ আৰু দি থোৱা আছে তেলটো মোৰ গৰম হ'ল, সেইকাৰণে মই পিঁয়াজ হেৰি কৰিছোঁ। হালকা ওৰালৈ কৰি ৰেডি হৈ আছে, মই বনাই আছোঁ। অকণমান ৰঙচুৱা কৰিছোঁ। আৰু এই বিলাহী কাটি থৈছে, এইটো পিঁয়াজ ইয়াত এটা হেৰি কৰি লৈছোঁ। এয়া হৈ গ'ল, এতিয়া নমাই দিছোঁ। সেয়া মই নমাই লৈছোঁ। নাই কটা পিছে দিছোঁ মই এতিয়া মছলা পেষ্টখিনি, ইয়াত দিছোঁ জিৰা, ধনিয়াৰ লগত আছে গৰম মছলা, আৰু ইয়াত আছে পনীৰ মছলা। এইখিনি অকণমান পানী দি পেলাই এইখিনি মই পেষ্টটো দি দিম। আৰু ইয়াত মই আধা চামুচমান কালাৰ কাৰণে কাশ্মীৰ ৰেড চিলি দি দিছোঁ, আৰু এই পেষ্টটো এতিয়া মই ইয়াত দি দিম এটা সিজিবলৈ। আৰু এইখিনি সিজিবলৈ দিম 10-15 মিনিট। তাৰপিছতহে মাংস যোনখিনি মছলা আছিলে সেইখিনি হেৰি হৈছেগৈ, আৰু লগতে মই দি দিম বিলাহীখিনি, আৰু বিলাহীটো এতিয়া সিজিব দিম 5 মিনিটমান। আৰু এইখিনি হ'ল মোৰ মাংসটো মই বেলেগ একো দিয়া নাই, এটা চিম্পুল বনাইছোঁ, মানে মছলাটো বেছি দিয়া। মোৰ বিলাহীখিনিও সিজি আছিলে। এতিয়া মই ইয়াত দি দিম পনীৰকেইডোখৰ। পনীৰ এটা চিম্পুলকৈ বনাইছোঁ, ইয়াত একো দিয়া নাই। আৰু এতিয়া পনীৰকেইডোখৰ অকণমান পানীত দিম, আৰু মোৰ পনীৰ ৰেচিপিটো ৰেডি হৈ যাব। অকণমান মই এতিয়া আৰু ইয়াত অকণমান পানী দি দিছোঁ, আৰু বেছি পানী দিয়া নাই, এইটো গ্ৰেভি হ'লে ভাল লাগে। আৰু চাচোন এতিয়া আপোনালোকে ধনিয়া চনিয়া সেইবিলাক দি দিব, মোৰ একো নাই। আৰু অলৰেডি পনীৰ মাংসখিনি ৰেডি হৈ গৈছে। পাতিটো চব কৰি আছোঁ বাৰু, আৰু এয়া চাচোন লাগিছে ন বাৰু, কমেণ্ট কৰি জনাবচোন। ইমান ধুনীয়া দিছে, কাঁহৰ পাতি চাটি দিছোঁ। পনীৰখিনিও আপোনালোকক চব কৰি দেখাইছোঁ, জাষ্ট চিম্পুল পনীৰ। আৰু এয়া হৈছে পনীৰ ৰেচিপি, চাচোন ইমান ধুনীয়া লাগিছে। আৰু এইফালে মই পিজ্জাখিনি আলু ফ্ৰাই কৰি লৈছোঁ প্ৰথমে, আৰু ইয়াত মোৰ মাংস আছে, মানে কাষ্টমাৰ কাৰণে ভাত সিজাইছোঁ, আৰু 7জনৰ অৰ্ডাৰ আছে। আৰু আপোনালোকৰ আশীৰ্বাদত মোৰ দোকানখন ভালে ফুলে চলি আছে, এনেকৈ আশীৰ্বাদ কৰি থাকিব। আৰু কাষ্টমাৰ কাৰণে কি বনাইছোঁ অলপ চলপ দেখুৱাম বাৰু, শেষলৈকে চাব, আৰু শেষত কমেণ্ট কৰিবলৈ নাপাহৰিব। পিচি থৈছোঁ, সেয়া আলু ফ্ৰাই কৰি ল'লোঁ, সেয়া মাংসখিনি। আৰু এতিয়া মই গেছত বনাম, বনোৱা নাই, গেছত কাটি দিছোঁ, মছলা দিছোঁ, তেজপাত জ্বলাই দিম। আৰু এইখিনি অকণমান সিজা মছলাখিনি ব্যৱহাৰ কৰিম। এইখিনি
ইয়াত মছলা দিছোঁ, ধনিয়া, জিৰা, মিট মছলা, ৰেড চিলি, গোটেইখিনি হেৰি কৰি লৈছোঁ আৰু এইখিনি গেছখিনি হৈ আছে হেৰি কৰি দিছোঁ আৰু এতিয়া মছলাখিনি ইয়াত দি দিম আৰু এয়া চাওকচোন কালাৰটো কিমান ধুনীয়া উঠিছে। তেল দি নালাগে মছলাখিনি ভাজি থাকিম। মই মাংসটো দি লওঁ তাৰপিছত আৰু এয়া চাওকচোন মোৰ হোটেলত দিয়া মাংস ৰেডি হৈ গৈছে। কালাৰটো চাওক আৰু এইফালে চব যোগাৰ কৰি লৈছোঁ আৰু এইফালে আছে মোৰ আলুখিনি দি দিছোঁ। এতিয়া মাংসটো অলপমান মিলাই দিম। গ্ৰেভি খাম বুলি কৈছে আৰু ফাৰ্ষ্ট টাইম এনেকৈ হোটেলৰ নিচিনা বনাইছোঁ আৰু চাওকচোন কালাৰটো কিমান ভাল পাইছে আৰু মোক আপোনালোকে আশীৰ্বাদ কৰিব যে এনেকৈ আগবাঢ়ি কৰি থাকিব পাৰোঁ। এইয়া এতিয়া কাষ্টমাৰ ভাত ওলাইছোঁ। এয়া হ'ল খানা, ইমান ধুনীয়াকৈ বাঢ়ি লৈছোঁ চাওক গোটেইখিনি দেখিছে নহয়। কমা আপুনি লৈ যাওক। এতিয়া 9টা বাজিছে। এইফালে মই অলপ চলপ মানে খানা চানা বনাই ল'লোঁ। এয়া বুট দাইল, তাৰপিছত এয়া হৈছে ৰঙালাও চব্জি আৰু এইবোৰ কি বনাইছোঁ চব দেখুৱাই থাকিম। মানে এতিয়া কাষ্টমাৰ ভাত অৰ্ডাৰ দিছিলে, এইখিনি এতিয়া মায়ে এইফালে ৰেডি কৰি আছে। ডিম দম বনাইছিলোঁ, সেইটো দেখুওৱা নহ'লে বাৰু। আৰু এইফালে সজা লৈছোঁ এনেকৈ আৰু এইফালে চেনা দাইল সজালোঁ, দাইল সজালোঁ আৰু চব্জি সজাম। ধুনীয়াকৈ এনেকৈ সজা লৈছোঁ আৰু কাষ্টমাৰ দিবৰ কাৰণে। আৰু হৈছে মোৰ থালিখন এনেকৈ ধুনীয়াকৈ সজা লৈছোঁ চাওকচোন। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু নিশ্চয় মোৰ হোটেলত আহিব। এনেকৈ ধুনীয়াখন থালি আপোনালোকে খাবলৈ পাব আৰু বেছি দামো নহয়। এখন 65 আৰু 70 তেনেকৈ লওঁ। ৰাতি 9টা বাজিছে। মোৰ দোকান সেয়া দাদা ভাত খাই আছে। এয়া চাওক হাই ৰোডৰ কাষত বা অন্ধকাৰ সেয়া মা